হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ যিহেতু 20 তাৰিখত পৰীক্ষা, অৰ্থাৎ সোমবাৰে পৰীক্ষা, যিটো তোমালোকৰ ইংলিছ পেপাৰ আছে, সেই পেপাৰটো আচলতে কিছুমানে আছে বহুতে পঢ়া নাই, তো তেওঁলোকে ভাবি আছে যে পৰীক্ষাৰ আগৰ দিন মই চাই পৰীক্ষা দিম, বা আৰু কিছুমানে পঢ়িছে হয়তো বুজি পোৱা নাই যে কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব। তো ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকিব, তোমালোকক বুজাই দিম আৰু দেখুৱাই দিম যে কুৱেশ্যনটো কেনেকুৱা হ'ব আৰু কেনেকৈ লিখিলে তুমি মাৰ্কটো বেছি ভালকৈ পাবা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। প্ৰথমে মই এইটো 2022 চনৰ কুৱেশ্যনটো মই খুলি লৈছোঁ। ইয়াতে তোমালোকক মই এক্সাম্পল হিচাপে দেখুৱাই দিম। ইয়াতে যদি তোমালোকে চোৱা মাৰ্কটো, ইয়াতে ফুল মাৰ্ক আছে 100ৰ ভিতৰত তোমাৰ 30% পাব লাগিব 5 মাৰ্কৰ কাৰণে। তো ইয়াতে আপোনাৰ টাইম থাকিব 3 আৱাৰ্ছ। তো ইয়াতে আপোনাৰ কুৱেশ্যনবোৰ ইয়াতে আছে। প্ৰথমত থাকিব ইয়াতে নাম্বাৰ 1, ইয়াতে নাম্বাৰ 1ত থাকিব ছেকশ্যন এ, ৰিডিং স্কিল। ইয়াতে 10 মাৰ্ক থাকিব। তো এইটো তোমালোকক দেখুৱাই দিম যে ৰিডিং স্কিল কি বস্তু। ইয়াতে দেখুৱাই দি আছোঁ ৰিডিং স্কিল। ৰিডিং স্কিল হৈছে ইয়াতে তোমাৰ কুৱেশ্যনবোৰ ইয়াতে তলত দিয়া থাকিব। ইয়াতে যদি চোৱা তোমালোকে, এইবোৰ হৈছে কুৱেশ্যন এ, বি, তাৰপিছত চি, ডি, ই, এফ। তো এই কুৱেশ্যনবোৰ তোমালোকে কি কৰিবা, প্ৰথমে ভালদৰে কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰিবা কি আছে ইয়াতে। ছাপ'জ এই নম্বৰ কুৱেশ্যনটো যদি চোৱা, ৰাইট টু ৰিজন ফৰ দি ডিফিকাল্টি অফ ৰিডিং অন ট্ৰেইন ইন লং ডিষ্টেঞ্চ ট্ৰেভেলিং। কি ৰিজনটো আছিল লং ডিষ্টেঞ্চ ট্ৰেভেলিং কৰাৰ, সেই ডিষ্টেঞ্চটো ৰিজনটো কাৰণটো কি ইয়াতে পঢ়ি ওলাব লাগিব, ওলাই পিনে এনচাৰটো লিখিব লাগিব। ইয়াতে ৰিডিং স্কিল 10 মাৰ্ক আছে। ইয়াতে মই এটা প্ৰ' টিপছ দি আছোঁ তোমালোকক, যে ইয়াতে যদি তোমালোকে অলপ যদি মিলাই তোমালোকে যদি এনচাৰটো লিখিব পাৰা, তথাপি ইয়াতে নাম্বাৰ দি দিব ৰিডিং স্কিলত। তাৰপিছত আহিব ইয়াতে ছেকশ্যন বি, নাম্বাৰ 2ত থাকিব এডভান্স ৰাইটিং স্কিলছ। ইয়াতে ৰাইটিং স্কিলত কি থাকে মই ইয়াতে তোমালোকক দেখুৱাই দি আছোঁ। মই স্ক্ৰল কৰি ইয়াতে যদি তোমালোকে চোৱা, এডভান্স ৰাইটিং স্কিলত ইয়াতে তোমালোকৰ ৰিপৰ্ট ৰাইটিং থাকিব, বা মেগাজিন ৰাইটিং কৰিব লাগিব। ইয়াতে যদি তোমালোকে দিয়া থাকিব, দুটাকৈ থাকিব। ইউ আৰ আৰ্ণৱ অনামিকা, প্ৰেচিডেণ্ট অফ ষ্টুডেণ্ট ইউনিয়ন অফ ইয়ৰ কলেজ। ইয়ৰ কলেজ ইজ অৰ্গেনাইজিং ইন ইণ্টাৰ কলেজ ছং এণ্ড ডেন্স কম্পিটিশ্যন ইন দি নেক্সট মান্থ, ৰাইট এ নোটিছ। অৰ্থাৎ এইটো নোটিছ ৰাইটিং ইয়াতে থাকিব। তাৰপিছত থাকিব ইয়াতে পোষ্টাৰ ৰাইটিং, কেনেকৈ পোষ্টাৰ ডিজাইন কৰে, সেইটো 50 ৱৰ্ডৰ ভিতৰত লিখিব লাগিব। তোমালোকে কি কৰিবা জানা, তোমালোকে অলপ ঘৰত চাই যাবা যে পোষ্টাৰ ৰাইটিং কেনেকৈ লিখিব লাগে। অলপ যদি তোমালোকে মিলাই বনাই যদি লিখিব পাৰা, 5ৰ ভিতৰত তোমালোকে 2 মাষ্ট বি পাবাই, গেৰাণ্টি আছে। তাৰপিছত যদি 3 নম্বৰত চোৱা, ইয়াতে ইয়ৰ স্কুল হেজ ৰিচেণ্টলি অৰ্গেনাইজ এ ফাংচন ফিলিকেটছিয়েট লভলিনা বৰগোহাঁই ইন অলিম্পিক ব্ৰঞ্জি মেডেলিষ্ট প্ৰিপেয়াৰ ৰিপৰ্ট অন দ্যাট ইভেণ্ট ইন 100 to 125 ৱৰ্ড টু পাব্লিছ ইয়ৰ মেগাজিন। তো মেগাজিনটো তোমালোকে কি কৰিবা, অলপ চাই যাবা মেগাজিন লেখাৰ ধৰণটো কেনেকুৱা। তোমালোকে অলপ যদি মিলাই লিখে, তথাপি 10 মাৰ্কৰ ভিতৰত তুমি 4-3 পাই যাবা, গেৰাণ্টি আছে। তাৰপিছত যদি তোমালোকে চোৱা, 4 নম্বৰত আছে ইউ আৰ নৱনীল এণ্ড নৱনীতে, ইউ হেভ চিন এডভাৰটাইজড ইন নিউজ পেপাৰ। তো তোমালোকে যদি নিউজ পেপাৰটো বেছিভাগে পঢ়িছা হয়তো, নিউজ পেপাৰতো জানাই কেনেকৈ লিখিব লাগে। তোমালোকে যদি অলপ চাই যোৱা, ইয়াতে 10 মাৰ্ক আছে, অন্ততঃ তোমাক 4 মাৰ্কটো দিবই, মাষ্ট বি। তাৰপিছত আছে ছেকশ্যন চি, ইয়াতে গ্ৰামাৰ আছে। গ্ৰামাৰবোৰ তোমালোকে ভালদৰে আগত বুজিবা এইটো কোনটো টেন্সত আছে, তাৰপিছত তোমালোকে কৰিবা। তো তাৰপিছত থাকিব ইয়াতে গ্ৰামাৰৰ পিছত থাকিব, মই স্ক্ৰল কৰি আছোঁ, মই কুৱেশ্যনটো দেখুৱাই আছোঁ, জাষ্ট তোমালোকক আইডিয়া দি আছোঁ। যদি ইয়াতে স্ক্ৰল কৰোঁ, তাৰপিছত থাকিব টেক্সট বুকৰ পৰা 45 মাৰ্কছ। তো টেক্সট বুকৰ পৰা থাকিব এইবোৰ, তোমালোকেতো টেক্সট বুকৰ পৰা নিশ্চয় পঢ়ি যাবা। তোমালোকে চাই লিখিবা, যদিও নোৱাৰা তোমালোকে কুৱেশ্যনবোৰ মিলাই এনচাৰৰ লগত অলপ টাচ দি তোমালোকে কি কৰিবা, লিখি থৈ আহিবা, তথাপিও তোমালোকক নাম্বাৰ দিয়াৰ চান্সটো থাকে। তো তোমালোকৰ বাবে এইটোৱে আছিল ভিডিঅ'টো। যদি কিবা কনফিউশ্যন থাকে তেন্তে কমেণ্ট কৰিবা, আৰু ভিডিঅ'টো যদি অলপ হ'লে ইনফৰ্মেটিভ হয় তেন্তে লাইক কৰি দিবা, আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।